Hello guys, welcome to my channel Debasis Vlog. So আজি আমাৰ বোকা দিছে হেহে ৰাতিপুৱাৰ পৰা কামে কৰি আছো। তো এতিয়া কঠিয়া থবকে দিব পথাৰত। তাৰ আগতে কঠিয়াবোৰ পানী থব লাগিব। তো এইটো পুখুৰী। তো এটা পুখুৰীত এটা এটাকৈ কঠিয়া পানীত থব লাগিব। তো ভিডিঅ'টো চাই থাকক। কঠিয়াবোৰত যথেষ্ট বোকা আছিল বাবে পানীত তিয়াই দিছিলোঁ আৰু এতিয়া পুখুৰীৰে উটুৱাই পথাৰলৈ নি আছোঁ। কষ্টও অলপ কমি যাব। কঠীয়াখিনি এতিয়া অলপ পাৰত তুলি লওঁ। এয়ে আমাৰ পথাৰ। আজি ইয়াতে বোকা দিব লাগিব। চাহটো খাই লওঁ, অলপ ভিতৰটো চাই থাকক। এইপিনে কঠীয়া কাটি আছে, গৰুক দিবগৈ লাগিব। কাটি থাকা আৰু এইটোৱে আমাৰ ফিচাৰী। আমি এনেকৈ দুজনে মিলি 7টা কঠীয়া থৈ আহিলোগৈ আৰু যদি কমিও যায় আকৌ পাছত দি থৈ আহিম। নিজৰ খেতিৰ বাবে আমি লাগি ভাগি দিছোঁ। বেলেগ এজনক মতাতকৈ নিজে যিটো পাৰোঁ কৰিছোঁ। ভালো লাগে পথাৰলৈ আহি পথাৰৰ কাম কৰা মজাটোৱে বেলেগ। তো আমি এই দুদিন পথাৰতে ব্যস্ত। সো এইটো আমাৰ ফিচাৰী। এই ফিচাৰীটো আমি বছৰেকত 60,000 টকা ইনকাম কৰোঁ। সো এইবুলি অলপ বেলেগকৈ মাছ জীয়াইছোঁ। চিতলো 50 পিচ জীয়াই দিছোঁ। চিতলটো লাভ থাকে, কিন্তু 2-3 বছৰ কৰিব লাগে। বিশেষকৈ 2 বছৰ মাছ ৰাখিলেহে বেছি পইচা পায়, কিন্তু এবছৰ ইমান মাছ নাপায়। Hello guys, so যদি ভিডিওটো ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।